জিলাৰ সদৰৰ প্ৰাণ কেন্দ্ৰত 10 বিঘা মাটিত এটা জিলা বিজ্ঞান কেন্দ্ৰৰ তাৰকাগৃহৰ আৰম্ভ হ'ব। তাৰ কাৰণে আমি সকলো কথা সম্পূৰ্ণ কৰিছোঁ। এতিয়া কাম আৰম্ভ হ'ব লগাহে আছে। গতিকে বিজ্ঞানৰ ক্ষেত্ৰত বঙাইগাঁও জিলাত এটা বিশেষ সংযোগ ঘটিল আৰু বঙাইগাঁৱৰ কাৰণে আজি গুৰুত্বপূৰ্ণ দিন বুলি মই ভাবিছোঁ। বঙাইগাঁৱত দেখা পোৱা যায় বিভিন্ন সময়ত ডাইনীৰ এটা প্ৰভাৱ দেখা পোৱা যায় যে এই যিটো আমাৰ প্ৰকল্পটো লোৱা হৈছে এইটো হয়তো আমাৰ বঙাইগাঁৱত নিৰ্মূল কৰা এটা হয়তো হয়। আমি এতিয়া ইতিমধ্যে আমাৰ ইয়াত কৈ গৈছে যে মানুহে মানুহৰ বাবে এই এটা অভিযান আমি লৈছোঁ অন্ধবিশ্বাসৰ বিৰুদ্ধে, আৰু এইবাৰ আমি বাজেটত অধিক টকা ধাৰ্য কৰিছোঁ ইয়াৰ কাৰণে, ইয়াক ব্যাপক কৰি তুলিবৰ কাৰণে। গতিকে আমি বঙাইগাঁৱত এই ক্ষেত্ৰত আমি আগতে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰসমূহক বৰ বিশেষ হেৰি কৰা নাছিলোঁ। এইবাৰ আঁচনিত তেখেতসকলকো অন্তৰ্ভুক্ত কৰি ল'ম, যাতে একেবাৰে প্ৰতিটো ব্লক পৰ্যায়ত যাতে ইয়াৰ নিৰ্মূল কৰাৰ কাৰণে যিখিনি অভিযান সেই অভিযানখিনি চলে। থেংক ইউ। কোনটো প্ৰজেক্টটো কিমান দিন দিয়া হৈছে? 1.5 বছৰ নে 2 বছৰ? 3 বছৰ দিয়া হৈছে, কিন্তু 3 বছৰ নালাগিব, সেইটো মানে টেণ্ডাৰ পিৰিয়ড আৰু। গতিকে আমি 1.5-2 বছৰৰ ভিতৰত আদায় কৰিম। হয়, থেংক ইউ। জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ ইয়াৰ নিৰ্মাণ হ'বলৈ ওলাইছে। গতিকে ইয়াৰ জৰিয়তে নিশ্চয় আমাৰ এই অঞ্চলৰ শিক্ষাৰ্থীসকল লাভৱান হ'ব, আমাৰ ৰাইজ উপকৃত হ'ব। কিন্তু মই লগে লগে এই কথাটো নিশ্চয় ক'ব লাগিব যে এনেধৰণে চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান যথেষ্ট হয়, কিন্তু এই চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানসমূহ হৈ উঠাৰ পিছত যেনেধৰণে তাৰ ৰক্ষণাবেক্ষণ বা যেনেধৰণে তাত জনসাধাৰণ সহযোগ কৰিব লাগে, কেতিয়াবা সেই সহযোগ বা সমৰ্থন নাইকিয়া হোৱাটো পৰিলক্ষিত হয়। গতিকে মই আশা ৰাখিছোঁ যে এই যি আজি আধাৰশিলা স্থাপন হ'ল, এই আধাৰশিলা স্থাপনৰ পৰাই যাতে এই বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটোৰ নিৰ্মাণ কাৰ্যৰ লগতে ভৱিষ্যতে যাতে ইয়াৰ পৰা বঙাইগাঁওবাসী ৰাইজ উপকৃত হয়, এই ক্ষেত্ৰত যাতে আমাৰ বঙাইগাঁওবাসী ৰাইজ সচেতন হৈ থাকে, সজাগ হৈ থাকে, সহযোগ আগবঢ়ায়, তাকেই মই কামনা কৰিছোঁ। কিন্তু আচলতে ইঞ্জিনিয়াৰিং কলেজখনৰ ক্ষেত্ৰত যে কি অৱস্থাত আছে, আৰু চৰকাৰৰ সদিচ্ছা আছেনে নাই, এই কথাবিলাক চালি জাৰি নাচাই এনে ওপৰে কিছুমান মন্তব্য কৰে যে তাই ইঞ্জিনিয়াৰিং কলেজ নহয়, তাৰকাগৃহ নহয়। এতিয়া ইঞ্জিনিয়াৰিং কলেজৰ ক্ষেত্ৰত কি অৱস্থাত আছে, এতিয়া ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে, হোৱাৰ পৰা কিছুদিন পিছতেই হ'ব, কিছুদিন হোৱাৰ পিছত ইঞ্জিনিয়াৰিং কলেজৰ কাম কাজবিলাক আৰম্ভ হ'ব। যেনেধৰণে এইটো টেণ্ডাৰ হৈ গৈছে, ঠিকাদাৰ প্ৰায় ঠিক হৈ গৈছে, গতিকে ইয়াৰ যেনেধৰণে কাম কাজ হ'ব তেনেধৰণে সেই অৱস্থাটো হ'ব। গতিকে এই কথাবিলাক আচলতে আমি এতিয়া বঙাইগাঁৱত আৰু কিছু কাম হ'ব। এতিয়া আমি আজি যিখন ইক' পাৰ্কত আমি আছোঁ, যে এই ইক' পাৰ্কত CIDF আঁচনিৰ জৰিয়তে এই ইক' পাৰ্কখনক একোলেণ্ডৰ নিচিনাকৈ লেখীয়াকৈ এখন পাৰ্ক নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাইছোঁ, আৰু ইতিমধ্যে এই কাম চেংচন হৈ গৈছে। 15,72,00,000 টকাৰ ইতিমধ্যে মঞ্জুৰ হৈছে। এতিয়া টেণ্ডাৰ হোৱাৰ অৱস্থাত আছে। গতিকে এই টেণ্ডাৰ হোৱাৰ অৱস্থাত এতিয়া বস্তুটো টেণ্ডাৰ হ'ব, 21 দিন লাগিব, তাৰপিছত হোৱা দিব, তাৰপিছত বিভিন্ন ধৰণৰ ক'ব, এনেধৰণে তাৰমানে কিছুদিন পলম হ'ব। 2-1 মাহ হয়তো এই একোলেণ্ডৰ কামটো পাৰ্কৰ কামটো আৰম্ভ হওঁতে 2-1 মাহ লাগিব। কিন্তু ইতিমধ্যে মঞ্জুৰ হৈছে, মঞ্জুৰ হোৱাৰ পিছতো যদি আমি কওঁ যে 2-1 যদি আমি